মাটিৰ গন্ধ আৰু জীৱনৰ পথ। জীৱনৰ কথাৰ দৰে মাটিৰ গন্ধ সদায় বেয়া লগা নহয়, কেৱল সঠিক সময়তে মাটিৰ সৈতে যোগ দিয়াৰ অপেক্ষা। গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত সৰু গাঁও এখন আছিল হাজৰিকা গাঁও। এই গাঁৱৰ নামঘৰৰ বটগছজোপা ডাঙৰ, শিপাই দীৰ্ঘজীৱী। গাঁৱৰ মানুহৰ বিশ্বাস যে এই গছজোপা সৰুৰ পৰাই গাঁৱৰ মানুহক বতৰা দি আহিছে। কেতিয়াবা বেয়া খবৰ, কেতিয়াবা ভাল খবৰ। গছজোপাৰ তলত বেঞ্চিত বহি বহু মানুহে নিজৰ জীৱনক লৈ নতুন চিন্তা কৰিছিল। এই গাঁৱতে আছিল এজন সৰু খেতিয়ক, অজয় হাজৰিকা। পিতৃ মাতৃৰ একমাত্ৰ পুত্ৰ অজয়। সৰুৰ পৰাই কষ্ট আৰু দুখক নিজৰ জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰা অজয়ে গাঁৱত মানুহৰ মাজত অত্যন্ত সৎ আৰু পৰিশ্ৰমী হিচাপে জনাজাত। ঘৰৰ চাৰিওফালে মাটিৰ খেতি, কৃষিৰ কাজেই তেওঁৰ জীৱনৰ প্ৰাণ। গাঁওখনৰ মানুহে প্ৰায় মাতে, অজয়, তোৰ দৰে এজন মানুহ লাগে, তই গাঁৱৰ আশীৰ্বাদ। অজয়ৰ জীৱনত এটা পৰিৱৰ্তন আনিছিল 10 বছৰ আগৰ এটা ঘটনাই। পিতৃ মাতৃৰ মৃত্যুৰ পিছত অজয়ৰ ওপৰত ঘৰখনৰ আৰু খেতিপথাৰৰ সম্পূৰ্ণ দায়িত্ব পৰে। পিতৃৰ মৃত্যুৰ সময়ত অজয় মাত্ৰ 18 বছৰ। এচাম আত্মীয়ৰ আশা আছিল যে অজয়ে তেওঁলোকৰ সৈতে থাকি গাঁও এৰি চহৰলৈ যাব। কিন্তু অজয়ে তেওঁলোকক স্পষ্টকৈ ক'লে, মই মোৰ মাটিৰ পৰা আঁতৰি যোৱাটো কল্পনাই কৰিব নোৱাৰোঁ। পিতায়ে কৈছিল, মাটিত কৰ্ম কৰা মানুহে নিজৰ জীৱনৰ সঁচা অৰ্থ বিচাৰি পায়। কঠিন পৰিস্থিতিৰ মাজেৰে অজয়ে খেতি কৰি নিজক আৰু নিজৰ মাটিক জীয়াই ৰাখিছিল। দিনে কৃষি, ৰাতি নামঘৰৰ পুথি পঢ়া, এয়া আছিল অজয়ৰ জীৱনৰ দৈনন্দিন কাৰ্য। তাৰ মাজতে অজয়ে গাঁৱত এটা বিশেষ পৰিকল্পনা আৰম্ভ কৰিলে। তেওঁ ভাবিলে, আমাৰ গাঁৱত সকলোৰে জীৱন মাটিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আমি জানো শিকিছোঁ? আমি কেৱল মাটিৰ ওপৰত বিশ্বাস কৰিলেই হ'বনে? একেটা নতুন দিশ খুজিবলৈ সাহস কৰিব লাগে। অজয় গাঁওখনৰ ডাঙৰ মানুহৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে অজয়ক বিশ্বাস নকৰি ক'লে, আজি যি ফাল্টু পৰিকল্পনা বনাইছ সেয়া কাম নকৰোঁ। গাঁওখনৰ দুখ সলনি নাপায়। মাটি চাব, খেতি কৰিব। অজয় মনত কোনো বেয়া নালাগিল। তেওঁ ভিন্ন ধৰণৰ বীজ আৰু আধুনিক কৃষিৰ নতুন পদ্ধতিৰ বিষয়ে গাঁওখনক সজাগতা আনিবলৈ চেষ্টা কৰিলে। দিনবোৰ পাৰ হ'ব ধৰিলে। বহু চেষ্টাৰ পিছত গাঁৱলীয়া ৰাইজে অজয়ৰ কথা শুনিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ মাজত এক ধীৰ গতিৰ সজাগতা অহা দেখা গৈছিল। এটা নতুন সপোনত গাঁওখন বৰাই উঠিছিল। এদিনৰ কথা, অজয়ে নামঘৰৰ ওচৰত সৰু শিশুবোৰক খেলি থকা দেখিলে। এইবোৰ শিশু আছিল খালী খুটি খোৱা পোৱালি, গাঁওখনৰ আটাইতকৈ দুখীয়াৰ সন্তান। তেওঁ তৎক্ষণাত সিদ্ধান্ত লৈ পৰিস্থিতি সলনি কৰিবলৈ উঠি পৰি লাগে। গাঁৱৰ কিছুমান শিক্ষিত নৰনাৰী অজয়ৰ আগ্ৰহ আৰু পৰিশ্ৰম দেখি অতি উৎসাহী হৈ উঠিল। তেওঁলোকে একেলগে এটি গাঁও উন্নয়ন সমিতি গঠন কৰিলে। সপ্তাহত এবাৰ গাঁৱৰ নামঘৰৰ চৌহদত বহা মেলিব ধৰিলে। সমিতি চৰকাৰৰ সহায় সহযোগ বিচাৰিবলৈ আৰম্ভ কৰিলে। অজয় নিজৰ মাটিৰ উপৰিও তেওঁলোকৰ বাবে নতুন এটা পথ নিৰ্মাণ কৰি দিলে। গাঁৱৰ শিক্ষাৰ পৰা আৰম্ভ কৰি গৰীব খেতিয়কৰ স্বাস্থ্য আৰু অন্য সমস্যাৰ ওপৰত মন নিবদ্ধ কৰিলে। অজয়ে তেওঁৰ ব্যক্তিগত জীৱনক একেবাৰে সীমিত কৰি ৰাখিছিল। নিজৰ জীৱনৰে প্ৰাপ্তি বা অভাৱৰ কথা একো ভাৱ নকৰাকৈ তেওঁ গাঁৱলীয়াসকলৰ জীৱন সলনি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছিল। এটা সময়ৰ পিছত গাঁওখনৰ বহু পৰিয়ালে নতুন খেতি পদ্ধতি আৰু চৰকাৰৰ সহায়ত মাটিৰ পৰা লাভকৰ শস্য উৎপাদন কৰিব আৰম্ভ কৰিলে। খেতি কৰি অহা মানুহবোৰৰ মুখত হাঁহি দেখা দিলে। এদিনৰ কথা, গাঁৱত এজন ডাঙৰীয়াই অজয়ক ক'লে, অজয়, আজি গাঁওখনৰ ইমান সাৰ্থক পৰিৱৰ্তন দেখিলে দুখ বিৰিখৰ ডালত পৰি মাৰ যায়। সপোনৰ বীজ ৰোপণ কৰিব পৰা মানুহৰ সংখ্যা অতি কম, কিন্তু সেই মানুহেই বহু জীৱনৰ চিন্তা সলনি কৰিব পাৰে। অজয়ৰ চকুত পানী নমাই আহিল। তেওঁৰ মুখত এশব্দৰ হাঁহি। ক'বলৈ চেষ্টা কৰিলে, মই মাত্ৰ পথ প্ৰদৰ্শক। জীৱনৰ মূল বাট সকলোৰে মাজত থাকে। কেতিয়াবা কেৱল সময় লাগে এই পথ বিচাৰি উলিয়াবলৈ। দিনবোৰ পাৰ হৈ গ'ল। হাজৰিকা গাঁৱত এতিয়া কৃষি আৰু শিক্ষাৰ নতুন পুৱা উদয় হৈছে।
যাক সকলোৱে সন্মান কৰে মাটিৰ মানৱ নামে। তেওঁৰ কৰ্ম আৰু সপোনে কেৱল মাটিৰেই সীমাবদ্ধ নহয়, ই গাঁওখনৰ একান্ত অংশ হৈ পৰি আহিছে। শেষত গাঁওখনৰ বটগছজোপাই সাক্ষী হৈ ৰ'ল, মাটিৰ গন্ধকো সঠিকভাৱে ব্যৱহাৰ কৰিলে জীৱন ফুলিৰ দৰে সাৰ্থক হয়। সোণালী ডাৱৰৰ সপোন। পুৱা পৰিষ্কাৰ আকাশখন চুৰকৈ উঠিছিল। মণিকুঞ্জ গাঁৱত আজিও গধূলি বটগছৰ তলত নামঘৰৰ জিম বুলি ঘোষণা কৰা হৈছিল। বাগিচাৰ মাজত থকা বটগছজোপাই যেন সকলোকে একত্ৰিত কৰিবৰ বাবে ক্ৰমে প্ৰাণ পাই উঠিছে। পূবফালে ডাউদি উঠা ৰ'দৰ পোহৰে গাঁওখনৰ মাটিৰ ঘৰৰ আচলত সোণালী জোৱাৰ বহল কৰি দিছিল। এই পোহৰ গাঁওখনৰ প্ৰাণৰ দৰে মিঠা। গাঁৱৰ মানুহৰ মুখত কিবা সপোনৰ জোনাক মেলি পৰিছিল। তাৰ মাজতে পায়েলৰ চেলেং চেঙেলিৰ শব্দ বাজিল। 4 দিন আগত যি পায়েল ধৰা দুপাহী ভঙা পায়েৰে নামঘৰৰ চৌহদত সোমাল, এইটো আছিল চুমা। চুমা মলমলীয়া অৰণি আৰু চামৰিৰ চুলি চেলাই পিন্ধি গৰখীয়া বাটেৰে নামঘৰলৈ আহিছিল। চুমা এজনী সাধাৰণ গাঁৱৰ ছোৱালী, বয়স মাত্ৰ 18 বছৰ। তথাপি দুচকুত পুৰণা দুখৰ বোজা। এই বয়সতে শতিকাৰ পৰিসৰ যেন বুজিবলৈ আৰম্ভ কৰিছে। গতিকে মিঠা হাঁহি আৰু মধুৰ শব্দৰ আঁৰত লুকাই থকা ব্যথাবোৰ গম পোৱা সহজ নহয়। গাঁৱৰ বুঢ়া বামুণীয়া থম পাই তাইক এদিন ক'লে, চুমা, তই মানুহৰ বাবে জীৱনৰ কিবা সাৰ্থকতা ৰাখিবলৈ আজি নাথাকিলেও পিছদিনা দুখবোৰ সলনি হৈ সপোনৰ ফুল ফুলিব। চুমাই মাথো জুকি জুকি চাইছিল, কথাষাৰ বুজি উঠিব পৰা নাছিল। গাঁৱৰ নামঘৰত জিম হ'ব বুলি চুমাৰ পঢ়া বন্ধ কৰি মাকৰ লগত নামঘৰত ফুলি মেলা লাগিছিল। চুমাৰ দেউতাকে এদিন টিনৰ জোতাৰ পৰা নামঘৰৰ বাঁহৰ টাঙনি আঁতৰাই লোৱাৰ সময়তে ক'লে, এইটো সজা সেয়ে আমাৰ মৰমৰ কাজ। গাঁৱৰ সপোনৰ জোনাক। গাঁৱৰ নামঘৰত আজি ভগৱানৰ নামৰ লগত পুৰাণৰ বাতৰি সিঁচাৰ বাবে গাঁওবাসীয়ে হ'বলগীয়া পৰম্পৰা ৰক্ষা কৰি আহিছিল। চুমা নামঘৰত গাত বৈ অহা মুগাৰ আচলত হাত দিয়া সময়তে অলপ পৰৰ বাবে চকু মুদিছিল। তাইৰ হাতৰ পৰা মুগাৰ পৰি গৈছিল। গধূলি নামঘৰৰ বটগছত পুৱাৰ চাওটা প্ৰহাৰে মানুহ জমা হৈ গ'ল। তাইৰ পায়েলৰ মাতত মোৰ মুঠেই গাঁৱৰ মন গলগলীয়া হৈ পৰিছিল। জিমৰ মাজত গাঁৱৰ হাজাৰজনৰ মাজত চুমাৰ ধ্যানৰ আচল এৰাই বহিছিল। এয়া যেন নিজেই এটা বাট। সিদিনা জিমৰ পিছত বটগছৰ তলৰ বসা ৰাইজৰ মাজৰ পৰা এজন ল'ৰাই চুমাৰ ওচৰলৈ আহি চুমাৰ লগত কথা পাতিছিল। সিদিনা পৰ্যন্ত সেই ল'ৰাটোৱে চুমাৰ মনত মিঠা কথা সিঁচি দি গৈছিল। চুমাৰ জীৱনৰ কাহিনী আছিল সপোনৰ অভিমান। সপ্তাহ অতিক্ৰম হোৱাৰ লগে লগে চুমাই সেই ল'ৰাটোক নামঘৰীয়া পাৰ্টিৰ সময়ত পুনৰ দেখিছিল। কথা পাতি পাতি সন্মুখত থকা কঠিন জীৱনৰ ওপৰত দুয়োটাৰে নিজাম সৃষ্টি হৈছিল। ল'ৰাটোৱে ক'লে, তোৰ সপোনবোৰ ঠিক যেন সিহঁতৰ দৰে ময়ো মানুহৰ মায়াৰে বুকু পৰিপূৰ্ণ কৰিব বিচাৰোঁ। চুমাই কোনো উত্তৰ নিদিয়াকৈ পিন্ধা বুটলত ধূলিৰ বিৰিখ লুকাই থৈ আছিল। কিন্তু তাইৰ চকুত আছিল এজন বিৰিখৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীৰ দৰে জোনাক। থাকোঁতে থাকোঁতে চুমা আৰু সেই ল'ৰাৰ মাজত এক ৰঙীন সপোনৰ পাতনি মেলিলে। গাঁৱত বটগছৰ তলত অচিনাকি সপোনবোৰ নতুন জীৱনৰ সুৰ লৈ গ'ল। চুমাৰ জীৱনক প্ৰতিদিনে নতুন ৰূপত চাবলৈ শিকাইছিল। জীৱনৰ সপোনে বটগছৰ পাতত সোণালী পোহৰৰ সন্মান দিয়া দিনটো চুমাৰ জীৱনক এক নতুন সাৰথি বিচাৰি দিয়া দিন আছিল।